Hello viewers, welcome to my YouTube channel SP Learning Center. So viewers, দশম শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় 8 ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰা 8.4 অনুশীলনৰ কাৰণে যিখিনি প্ৰয়োজনীয় অবেদ বা সূত্ৰসমূহ আছে সেইখিনিৰ লগতে 8.4 অনুশীলনীৰ 1 নম্বৰ কোৱেশ্চনটো সমাধান মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। সো তোমালোকে লক্ষ্য কৰি আছা যে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছা যে ত্ৰিকোণমিতিক অভেদ। তো এই অনুশীলনীটোৰ কাৰণে তোমালোকক যিখিনি অভেদ বা সূত্ৰৰ প্ৰয়োজন হ'ব মই ফাৰ্ষ্ট সেইখিনি অলপ আলোচনা কৰি লৈছোঁ। চোৱা 1 নম্বৰত মই লিখিছোঁ কি sin θ বাই cos θ ইকুৱেল tan θ, এইবিলাক সব তোমালোকে মুখস্থ ৰাখিব লাগিব। 2 নম্বৰত কি আছে sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ ইকুৱেল 1। 3 নম্বৰত আছে sec স্কয়াৰ θ মাইনাস tan স্কয়াৰ θ ইকুৱেল টু 1। 4 নম্বৰত আছে cosec স্কয়াৰ θ ইকুৱেল টু 1 প্লাস cot স্কয়াৰ θ। 5 নম্বৰটো 1 নম্বৰৰ নিচিনাই sin স্কয়াৰ θ ডিভাইডেড বাই cos স্কয়াৰ θ ইকুৱেল টু tan স্কয়াৰ θ, হেতু স্কয়াৰ কৰা নাছিলো, এটো স্কয়াৰ কৰি দিছো, সো স্কয়াৰটো হৈ গৈছে, ঠিক আছে। তো 6 নম্বৰ আছে সো cos স্কয়াৰ θ ডিভাইডেড বাই sin স্কয়াৰ θ ইকুৱেল টু cot স্কয়াৰ θ। তো আমি যেনেকে tan টো উল্টাই দিলে cot পাও, ঠিক একেদৰে tan টো আকৌ কেনেকৈ পাইছিলো sin স্কয়াৰ আৰু cos স্কয়াৰ টো উল্টাই দি আমি cot টো পাইছো। সো এটো cos স্কয়াৰ θ ডিভাইডেড বাই tan স্কয়াৰ θ ইকুৱেল cot স্কয়াৰ θ। তো আৰু কেইটামান সূত্ৰ তোমালোকক লাগিব। তো এইখিনি চোৱা sin θ আমি কেনেকৈ লিখিব পাৰো, sin θ ইকুৱেল 1 বাই cosec θ। তো এটো বহলাই বুজাব যদি লাগে মোক কমেন্ট কৰিবা, মই বেলেগ এটা ভিডিঅত বুজাই দিম। cos θ ইকুৱেল কিমান আছে 1 বাই sec স্কয়াৰ θ। tan θ ইকুৱেল কিমান cot θ, সৰি এটো স্কয়াৰটো নহব, স্কয়াৰটো নালাগে, এটো স্কয়াৰটো নালাগে, এটো ভুলতে লিখা গৈছে। তো নেক্সট আৰু কেইটামান কোণৰ অনুপাত আছে যে sin 90 ডিগ্ৰী মাইনাস θ ইকুৱেল টু কিমান হ'ব cos θ, sec 90 ডিগ্ৰী মাইনাস θ ইকুৱেল cosec θ আৰু tan 90 ডিগ্ৰী মাইনাস θ ইকুৱেল cot θ। তো অনুশীলনী 8.4 আৰম্ভ কৰাৰ আগত এই অবেদখিনি তোমালোক জনাটো খুবেই প্ৰয়োজনীয়। সো আহা এতিয়া 1 নম্বৰ কোৱেশ্চনটো মই আলোচনা কৰিম আৰু কোৱেশ্চনটো আৰম্ভ কৰোঁ। সো তোমালোকৰ সুবিধাৰ কাৰণে মই কোৱেশ্চনটো ইয়াত লিখি লৈছোঁ। তেজু সো কোৱেশ্চনটোত কি দিয়া আছে যে sin a, sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা কি কৈছে cot a এর দ্বাৰা প্ৰকাশ কৰা। তো এতিয়া আমাক এই অবেদখিনি কিন্তু লাগা হ'ব, অবেদখিনি গোটেই আহি যাব। তো ঠিক আছে, সো সলিউশনটো মই আৰম্ভ কৰিছোঁ। সলিউশন ওকে। সো আমি জানো কি জানো, এটা সূত্ৰ আছিলে, মই অলপ আগত তোমালোকক দেখালো। সূত্ৰটো কি যে cosec স্কয়াৰ a বা থিটা যি লোৱা, ইয়াত a বুলি কৈছে, সো আমি a লম, ইকুৱেল টু কিমান আছে 1 প্লাস cot স্কয়াৰ a। এটো অবেদটো আমাক ডাইৰেক্ট দিয়া আছে, ঠিক আছে। তো এতিয়া আমি কি কৰিম চোৱা, তো আমাক তো cosec নালাগে, আমাক sin sec আৰু tan লাগে। সো এটোক আমি সাইনলৈ কি কৰিম কনভাৰ্ট কৰিম, পৰিৱৰ্তন কৰিম। তো অলপ আগত মই অবেদ কেইটা তোমালোকক দেখাইছো যে সাইনক যদি উল্টাই দিয়া যায় কি পোৱা যায় cosec পোৱা যায়, ঠিক আছে। সো 1 বাই এটো কি আছে cosec আছে, সো এটোক আমি কেনেকৈ লিখিব পাৰিম 1 বাই sin স্কয়াৰ a। এটো অবেদবিলাকত দিয়া আছে, কিন্তু তোমালোক তাৰে পৰা চাই ল'বা। ইকুৱেল টু ইয়াত কি আছিলে 1 প্লাস cot স্কয়াৰ a, এটো ঠিক তেনেকৈ ৰাখিছোঁ। এতিয়া চাবা আমাক কিন্তু 1 বাই sin স্কয়াৰ a নালাগে, আমাক sin a হে লাগে, ইয়াৰ পৰা আমি sin a আনিম। তো এটো কি আছে sin স্কয়াৰ a, এটো উল্টাই দিয়া, উল্টাই দিলে কি হ'ব 1 টো তলত আহিব, তাৰ মানে ইয়াত হ'ব sin স্কয়াৰ a, ইয়াৰ তলত 1 থাকিবই, 1 টো এনে থাকি যাব,
এই সমীকৰণ এটাৰ এক পিনে যদি কিবা উল্টাই দিছা কিবা যোগ কৰিছা বা বিয়োগ কৰিছা আন পিনেও কৰিব লাগিব ঠিক আছে সো 1 প্লাছ কট স্কয়াৰ a এটোক আমি উল্টাই দিব লাগিব তো ইয়াৰ তলত কি আছে 1 এটা আছে সো উল্টাই দিলে কি হ'ব 1 বাই 1 প্লাছ কট স্কয়াৰ a ঠিক আছে তো এতিয়া চোৱা আমাক যেহেতু লাগা হৈছে মই কৈ আছো বাৰে বাৰে sin a লাগে তো এই স্কয়াৰটো কি কৰিম গুচাই দিম তো এই স্কয়াৰটো গুচাই দিয়াৰ লগে লগে ইপিনে কি আহিব এটা ৰুট ওভাৰ আহিব তো আমি কি পাম sin a ইকুৱেল টু ইয়াত কিন্তু ৰুট ওভাৰ দিয়াৰ লগে লগে প্লাস মাইনাস চিনটো আহি যাব ইকুৱেল টু কিমান হ'ব 1 ডিভাইডেড বাই 1 প্লাস cot স্কয়াৰ a ঠিক আছে সো ইয়াত আমি কি কৰিম সো আমি sin a পাই গৈছো নহয় গতিকে আমাৰ কামটো ইয়াতে হে তো ইয়াত চাবা sin a ইকুৱেল আমি কি পালো প্লাস মাইনাস আন্ডার রুট অফ 1 বাই 1 প্লাস cot স্কয়াৰ a কিন্তু আমাক কি লাগে আমি ইয়াত ঋণাত্মক মানটো আমি নলওঁ সো তলত আমি লিখিলম যে ঋণাত্মক মানটো কি হ'ব গ্ৰহণযোগ্য নহয় ঋণাত্মক মানটো গ্ৰহণযোগ্য নহয় গ্ৰহণযোগ্য নহয় সো আমি কি পালো এতেকে কি লিখিব পাৰো sin a ইকুৱেল কি লিখিব পাৰো root of এটো সো ইয়াতে কি আছিল 1 ৰ ওপৰত ৰুট আছে তো 1 ৰ ওপৰত ৰুট থকা নথকা একেই কথা সো 1 বাই 1 প্লাস cot স্কয়াৰ a এটো পালো sin a তো এবাৰ আমাক কি লাগে আমি উলিয়াম sin এর পিছত কি আছে sec a তো sec এর কারণে আমি আকৌ এটা বেলেগ অবেদত যাব লাগিব তো sec এর হেৰিটো কি পাইছিলো সো ইয়াত মই লিখিম আকৌ বুলি আকৌ sec এর কারণে সূত্র এটা আছিল sec স্কয়াৰ a মাইনাস 10 স্কয়াৰ a ইকুৱেল টু 1 মই যিকেইটা অবেদ দেখাইছো সেই অবেদ বিলাকত অবেদ ইয়াত এটো আছে চাই লবা তো এটো চোৱা আমাক কি লাগে sec লাগে গতিকে এই 10 টো আমি পক্ষান্তৰ কৰি দিম তো ইয়াত থাকিল sec স্কয়াৰ a এটো মাইনাস 10 স্কয়াৰ আছে ইপিনে আহিলে কি হ'ব 1 প্লাস 10 স্কয়াৰ a মাইনাস 2 ইপিনে আহিল প্লাস হৈ গল ঠিক আছে সো নেক্সট কি কৰিম আমি আমাক কি লাগে sec হে লাগে sec স্কয়াৰ তো না লাগে সো এই স্কয়াৰ তো আমি আগৰ নিচিনাকে কি কৰিম গুচাই দিম তো তাৰ আগত চোৱা ইয়াত আমাক কি আছে sec স্কয়াৰ a ইকুৱেল টু ইয়াত 10 হৈ আছে নহয় 10 টোক আমি কটলৈ পৰিৱৰ্তন কৰিম সো 10 টোক আমি কট কৰিলে কি হ'ব 1 প্লাস 10 ক উল্টাই দিলে কট হৈ যায় সো কি হ'ব 1 বাই cot স্কয়াৰ a সবাই এবিলাক অবেদত দিয়া আছে কিন্তু তাৰে পৰা তোমালোক চাই লবা সো 10 ক উল্টাই দিলে কি পালো 1 বাই cot স্কয়াৰ a তো এটো কলপ যদি সমাধান আমি কৰি লও সো দুটা হেৰি হৈ আছে আমি লহগু লব লাগিব লহগু ললে তলত কি থাকিব cot স্কয়াৰ a আৰু ইয়াৰ 1 এটা আছে 1 টু কটৰ মাজত কিমান যাব cot স্কয়াৰ a বাৰ যাব সো ওপৰত হ'ব cot স্কয়াৰ a প্লাস কি হ'ব 1 এটো মই ইমান ভাঙি নি দিলো এটো সবাই বুজি পাইছা ইমপ্লাইজ তো আমি কি লাগে আমাক sec হে লাগে sec স্কয়াৰ তো না লাগে সো আমি কি কৰিম এটো স্কয়াৰ তো গুচাই দিম তার মানে sec a ইকুৱেল টু কি পাম তো আগৰ নিচিনাকে ইপিনে স্কয়াৰ গুচাই দিলে ইপিনে কি আহিব এটা ৰুট ওভাৰ আহি যাব তো ৰুট ওভাৰ আহাৰ লগে লগে ইয়াত কি আহিব প্লাস মাইনাস ঠিক আছে তো এটো কি হ'ব
cot স্কোয়ার a প্লাস 1 ডিভাইডেড বাই তলত কি আছে cot স্কোয়ার a। তো আমি জানো স্কোয়ার আর রুট ওভার কি হয় কাটাকাটি হয়। তো এই রুট ওভার আর a স্কোয়ার কাটাকাটি হলে তো sec a ইকুয়াল আমি কিমান পাম ওপৰত থাকিব আন্ডার রুট অফ cot স্কোয়ার a প্লাস 1 ডিভাইডেড বাই তলত থাকিব খালি cot a। ঠিক আছে। তো আমি কি পালো sin a পালো sec a পালো আৰু tan a তো একেবাৰে সহজ। তো এইটো মই ডাইৰেক্ট লিখি লৈছো আৰু tan a ইকুৱেল tan টো উল্টাই দিলে cot টো পোৱা যায় 1 বাই cot a হৈ গ'ল। আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধানটো হৈ গ'ল। তো ওকে তো এইটো সমাধানৰ জৰিয়তে তোমালোক কোৱেশ্চন 2 দিয়া আছে যে সেকেৰ সহায়ত এংগেল এ কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা। সো এইটোৰ সহায়তে তোমালোক হেতু কৰিব পাৰিবা। সো আজিলৈ এৰিছো। নেক্সট ভিডিঅ'ত মই তোমালোকক 3 আৰু 4 নং প্ৰশ্নৰ যিবিলাক সমাধান আছে সেই সমাধানখিনি দেখুৱাম। থ্যাংক ইউ।